हेलो फ्रेंड्स मैं मनी हाजरिका आज आम गाँव बिया एन खाबले যাব ওলাইছো। এয়া মোৰ লগত ৰিপা নবৌ, এয়া হৈছে ৰুপি হাজৰিকা, এইজনী হৈছে মৌচুমী বৰা আৰু এয়া কবিতা বৰা আৰু সেয়া আমাৰ লগত যাব ওলাইছে ৰূপ। আমি তেতিয়াহ'লে বিয়াখন খাই হ'ব লওকচোন। এয়া মই লগত আছো, চিনি পাইছে। এয়া আমি টমটমত উঠিলোৱে আৰু অকণমান পিছতে উঠিলোঁ মানে আৰু নামিবহে লাগে আৰু মানে বেছি দূৰ নহয়। আমি এয়া বিয়াঘৰ পালোহিয়ে বুলি ক'ব পাৰি। এয়া পালোহিয়ে। এয়া আমি এতিয়া বিয়া ঘৰত বহিছোঁ। এয়া বহুত মানুহ এয়া সকলোৱে খাই আছে। এইফালে এয়া আহিছে, আমাক এয়া সুধিছে এয়া কফি, পকৰি, আলু ফ্ৰাই এয়া দিছে। এতিয়া এয়া খাইছোঁ। এয়া কফি দেখিছে নহয়, এয়া খাই কৰি হৈ গ'ল। এতিয়া আমি এয়া তামোল খাইছোঁ। অলপ ফটো মৰাটো ব্যস্ত। এয়া শুনিছে নহয় ফটো মেইন বুলি, ফটো মৰাৰ কথা কোৱা শুনিছে নহয়। এতিয়া আমি ফটো মাৰি হৈ গ'ল। এতিয়া আমাক খাবলৈ মাতিছে। আমি এতিয়া ভিতৰৰ ফালে যাম। এতিয়া খোৱাৰ আগত আমি দুটামান ফটো মাৰি লৈছোঁ। ফটো মাৰি তাৰপৰা খাম। এয়া আহিলোঁ আমি খাবলৈ। এয়া দেখিছে নহয় প্লেটখন ভৰি আছে, কিমান ধুনীয়া দেখাইছে। সকলোৱে খাই আছে। তাহাঁতি খালি, বিশেষকৈ মই খোৱা নাই বাৰু, খাম এতিয়া। অকণমান ভিডিঅ' তুলি লৈছোঁ, তাৰপৰা এতিয়া খাম। এয়া আমি খাই আহিলোঁ। এয়া কইনাৰ ফটো মৰাত লাগিছে। আমিও একপি দুকপি লগত মাৰিলোঁ আৰু এতিয়া খাই কৈ আমি ঘৰলৈ যাবলৈ ওলালোঁ। বিশেষকৈ মই কইনাজনীক আপোনালোকক ভালকৈ দেখুৱাব পৰা নাই ওচৰৰ পৰা, কাৰণ বহুত লাইটিং হৈ আছে। লাইটিংটোৰ কাৰণে কইনাজনী মুখখন দেখি পোৱা নাই। ময়ে এনেকৈ চাবলৈ বহুত চেষ্টা কৰিছোঁ, কিবা দেখি পোৱা নাই। সন্মুখত দেখিলোঁ বাৰু। যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেতিয়া লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে নতুন এটা ভিডিঅ'ত পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।